চেৰেংকৈ লাগিল বুকুত জুই চুমি বৰা আছিল বিয়া পাতি আৰামত শুই পুলিচে লগালে কুকুৰত জুই তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আন্টাৰ ৰষ্টিং ভিডিঅ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় অসম ইম্পসিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পসিবল হয় ইয়েস পসিবল যদি লোকৰ টকাৰ এনজয় কৰা যায় মোৰ সপোন আছিলে সিহঁতৰ সপোন আছিল আনক মাৰি খুৱা गजब बेइज्जती है মানুহে আৰু কি কয় that is no point because wedding ত তেওঁলোক নাছিলে and they were invited also ইয়েস এনজয় কৰিলে পাতিলো ভাইঘৰ টকাৰে আৰু তাইনো হয়নো কোন এজনী টিকটকাৰে এতিয়া কৈ দিয়ে যে ক'ৰ পৰা পইচা পালে অমুকৰ পইচা খালে আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে 70% of the people took the first flight লেভেল ওপৰ লেভেল হাই লেভেল নিজৰ টকাৰে নহয় পাতিলো ভাইঘৰ টকাৰে বিয়া পাতিলে মানে বিয়া পাতিলে কোনোবাই ফিটা কাটিলে কোনোবাই নহয় পসিবল হয় আমাৰ সপোন আছিলে না বাইদেউ নিজৰ সপোন গঢ়িব নোৱাৰিলে ইয়াকে কয় 100 গৰু মাৰিলে বাঘৰো মৃত্যু হয় আৰু সেইখন হাবি বাঘ কোন ৰাইজে ভালকৈ জানে একদম বহুত ভৰাই দিলে বিচাৰতে বহুত ভৰাই দিলে এতিয়া ফ্ৰীতে যাবি ভাতটো খাবলে খতম ৰাতি পিন্ধা নাইটি পাতি লোৱা ভাইটি কেতিয়া কোন খাই যায় ধৰিবই নোৱাৰি তো গাইজ ভিডিঅ শ্বেয়াৰ কৰিবা আৰু যি কোন নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লোৱা আগৰ ভিডিঅ কাৰণে সো নতুনকৈ ভিডিঅ লগ পাম প্ৰতিশ্ৰুতি আজিলৈকে দিছো